এদিন এজন দুখীয়া অন্ধ ল'ৰাই ৰাস্তাৰ কাষত বহি মানুহৰ পৰা সহায় বিচাৰি আছিল। তাৰ কাষতে এখন ছাইনবোৰ্ড আছিল। ছাইনবোৰ্ডখনত লিখা আছিল, অনুগ্ৰহ কৰি মোক সহায় কৰক, মই এজন দুখীয়া অন্ধ ল'ৰা। মানুহে কেতিয়াবাহে ছাইনবোৰ্ডখনলৈ চকু দিছিল আৰু অন্ধ ল'ৰাজনে অতি সামান্য ধনে উপাৰ্জন কৰিব পাৰিছিল। যদিও অন্ধ ল'ৰাজন বহা ৰাস্তাটো এটা জনসমাগমৰে ভৰি থকা ব্যস্ত ৰাস্তা আছিল, তথাপিও অন্ধ ল'ৰাজনে অতি সামান্য ধনে উপাৰ্জন কৰিব পাৰিছিল আৰু মাজে মাজে তেওঁ খালী হাতেৰে ঘৰলৈ উভতি যাব লগা হৈছিল। এদিন দুপৰীয়া এজন ব্যক্তি অন্ধ ল'ৰাজনৰ কাষৰে পাৰ হৈ গ'ল আৰু তেওঁ ল'ৰাজনৰ কাষতে থকা ছাইনবোৰ্ডখনলৈ লক্ষ্য কৰিলে। ব্যক্তিজন অন্ধ ল'ৰাজনৰ কাষত ৰখিলে আৰু কিছু পইচা ল'ৰাজনৰ থানখনলৈ দলিয়াই দিলে। ব্যক্তিজনে আৰু এটা কাম কৰিলে, তেওঁ ছাইনবোৰ্ডৰ কেইটামান শব্দ সলনি কৰি দিলে। অলপ সময়ৰ পাছতে অন্ধ ল'ৰাজনে অনুভৱ কৰিলে যে তেওঁৰ থালিখন ধনৰ মুদ্ৰাৰে ভৰি পৰিছে। পথেৰে অহা যোৱা কৰা অধিকাংশ মানুহে ল'ৰাজনলৈ লক্ষ্য কৰি কিছু ধনৰ মুদ্ৰা দি ল'ৰাজনক সহায় কৰিবলৈ যত্ন কৰিলে। সচৰাচৰ অন্য দিনতকৈ সেইদিনাখন ল'ৰাজনৰ উপাৰ্জন বহুত হ'ল। এইবোৰ দেখি ল'ৰাজন আচৰিত হ'ল আৰু সি এনে অভাৱনীয় পৰিৱৰ্তনৰ কাৰণটো জানিবলৈ ব্যাকুল হ'ল। পিছদিনা সেই একেই ব্যক্তিজন আকৌ অন্ধ দুখীয়া ল'ৰাজনৰ ওচৰলৈ আহিল। ল'ৰাজনৰ কিবা পৰিৱৰ্তন হৈছে নাই নিৰীক্ষণ কৰিলে। সৰু ল'ৰাজন যদিও অন্ধ আছিল, সি সেই ব্যক্তিজনৰ খোজৰ শব্দত ব্যক্তিজনক চিনি পালে। অন্ধ ল'ৰাজনে ব্যক্তিজনক আচৰিত হৈ সুধিলে, আপুনি যোৱাকালি কি কৰিছিলে? যোৱাকালি মোৰ অন্য দিনতকৈ বহুত উপাৰ্জন হ'ল। ব্যক্তিজনে অলপ হাঁহিলে আৰু ল'ৰাজনক ক'লে, মই একো কৰা নাছিলোঁ, কিন্তু তোমাৰ ছাইনবোৰ্ডৰ সামান্য শব্দ সলনি কৰি দিছিলোঁ। অন্ধ ল'ৰাজনে উৎসুক হৈ সুধিলে, আপুনি কি পৰিৱৰ্তন কৰিছিল? ব্যক্তিজনে অন্ধ ল'ৰাজনক ক'লে, মই ছাইনবোৰ্ডখনত লিখিছিলোঁ যে আজি দিনটো বৰ সুন্দৰ, কিন্তু মই এই সুন্দৰ দিনটো চাব নোৱাৰোঁ, উপভোগ কৰিব নোৱাৰোঁ। অন্ধ ল'ৰাজনে আচৰিত হৈ ব্যক্তিজনক সুধিলে, দুইশাৰী বাক্যৰ অৰ্থ দেখোন একেই। তেতিয়া ব্যক্তিজনে অন্ধ ল'ৰাজনক ক'লে, হয়, তুমি সঁচা কথাকে কৈছা, কিন্তু প্ৰথমে ছাইনবোৰ্ডখনত লিখা বাক্যশাৰীয়ে সাধাৰণভাৱে কৈছিল যে তুমি এজন অন্ধ, কিন্তু মই লিখা দ্বিতীয় শাৰী বাক্যই মানুহক সজাগ কৰিছিল যে তেওঁলোক অন্ধ নহয়। মানুহে কোনো বস্তুৰ মূল্য বুজি নাপায় যেতিয়ালৈকে বস্তুটো নিজৰ নহয়। অৰ্থাৎ মানুহে কোনো এটা বস্তু হেৰুৱাৰ পিছতহে সেই বস্তুটোৰ প্ৰকৃত মূল্য উপলব্ধি কৰিব পাৰে। অৰ্থাৎ কোনো ঘটনা নিজৰ লগত ঘটিলেহে মানুহে তাৰ মৰ্মটো ভালকৈ বুজি পায়। সেয়ে বহুত দেৰি হোৱাৰ আগতে আমি ভগৱানে দিয়া প্ৰতিটো বস্তুৰে মুহূৰ্ত বুজিব লাগে, অৰ্থাৎ আদৰ কৰিব লাগে। মৰম, ভালপোৱা আৰু হাঁহিৰে জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব লাগে, কাৰণ জীৱনটো বৰ চুটি। অলৱেজ হেল্প ছামৱান, ডু গুড ফৰ আদাৰ্ছ, ইট উইল কাম বেক ইন আনএক্সপেক্টেড। ধন্যবাদ।